মোৰ কেইটামান বন্ধু আছে আৰু এই বন্ধু কেইজনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে আমি যি মন যায় তাকে কৰোঁ যেতিয়া যি মন যায় আমি তাকে কৰোঁ আৰু যদি কোনোবা দিনা যদি কোনোবা বন্ধুৰ ঘৰত মাক দেউতা নাথাকে আমি সিধাই তাৰ ঘৰত যাম আৰু সেইদিনা এনেকুৱা লাগে যে গোটেই পৃথিৱীখন আমাৰেই আমি এনেকুৱা অনুভৱ হয় অলপ দিন আগতেও আমাৰ তেনেকুৱা এটা ঘটনা হৈ গ'ল তাৰ মাক দেউতাক নাছিল ঘৰত সেইদিনা আমি বোলো আজি তাৰ ঘৰত যাম আমি আটাইবিলাক তাৰ ঘৰত গ'লোঁ গৈ উঠি নিজে ৰান্ধি বাঢ়ি খাব লাগিব কাৰণ মাক দেউতাক নাই খোৱা লোৱা কোনে দিব গতিকে আমি ভাবিলোঁ ৰন্ধা যা যোগাৰ কৰিব লাগে আৰু এনেকৈ তাৰপিছতে এজন ফ্ৰেণ্ডে এটা আইডিয়া দিলে যে ওচৰতে আছে এখন বিয়া আমি বিয়া খাব যাম বিয়া খাব গ'লে ৰন্ধা বঢ়াৰ কষ্ট নাই ফ্ৰীতে খাব পাৰিলোঁ আহিলোঁ শুই থাকিম বিন্দাছ বিয়া বুলি কোৱাৰ লগে লগে মোৰ মনটো টেঙাছে কাৰণ সিহঁতৰ লগত আগতে বিয়া খোৱাৰ অভিজ্ঞতা মোৰ আছে আমি আগতেও এনেকুৱা এখন নমতা বিয়া খাব গৈছিলোঁ বিয়া খাব গৈ পেলাই কি হ'ল মোৰ বন্ধু এজনে ডেন্স কৰি 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 এনেকৈ মানুহ এজনৰ কান্ধত হাত থৈছে থৈ পেলাই কৈছে কইনাজনী কিন্তু ধুনীয়া আছে আৰু সেইজন আছিল কইনাৰ দেউতা আৰু কইনাৰ দেউতাকে গোটেই দিনটো তাক আহিব নিদিলে দিনটো কি গোটেই বিয়াৰ দিনাখন আহিব নিদিলে আপুনি ভাবিছে কি তাক বিয়া চাবৰ কাৰণে ৰাখিছে একদম নহয় বিয়াৰ পিছদিনা গোটেই বাচন বৰ্তন তাৰ সৈতে থৈ আছে আনকি ডিছপ'জেল পৰ্যন্ত থৈ আছে অকল ধোৱাই নহয় শুকুৱাইছেও আনকি আৰু এবাৰ কি হ'ল কইনা যেতিয়া গুচি যায় দৰাৰ লগত সেইখিনি সময়তে এজন বন্ধু কি বা আবেগিক হৈ পৰিল সি কৈছে কি বাইদেউ বিয়াৰ পিছত কিন্তু আমাক পাহৰি নাযাব কিপ টাচিং আছ মই বোলো অসভ্য সেইটো কিপ টাচিং আছ নহয় কিপ ইন টাচ আৰু কইনাৰ কথাটো শুনিলে লগে লগে চেনেল পাৰ পেলাই তাৰ মুখলৈ জ্বলি আহিছে বোলো বঢ়িয়া কইনাই যৌতুকত ইমান বস্তু লৈ গৈছে কমচে কম তাৰ কাৰণে চেনেল এপাত থৈ গৈছে কমচে কম কিবা এটা থৈ গৈছে তাৰ বাহিৰে এনেকুৱা বিয়া খোৱাৰ অভিজ্ঞতা মোৰ আছে আগতে গতিকে মই বোলো মই যোৱা নাই আৰু এনেতে বন্ধু এজনে ক'লে কি বিয়াত কিন্তু ধুনীয়া ধুনীয়া ছোৱালীও দেখিছোঁ আৰু কথাটো শুনাৰ লগে লগে মই ক'লো তহঁতৰ ভোক লাগিছে কাৰণেহে যাম মোৰ কিন্তু বেলেগ একো নাই তহঁতৰ ভোক লাগিছে সেইকাৰণে যাম আৰু সোনকালে গ'লোঁ এনেকৈ আমি আটাইকেইজন বিয়া খাব গ'লোঁ বিয়া খাব গৈ বিয়াৰ পেণ্ডেলত সোমোৱাৰ লগে লগে ৰভাতলিত সোমোৱাৰ লগে লগে কোন ক'ত গ'ল একো হিচাপ নাই কোন ফ্ৰেণ্ড 5জনমান গৈছিলোঁ আমি কোন ক'ত গ'ল একো হিচাপ নাই মই বোলো ইয়াতে বেছি সময় থকাটো সম্ভৱ নহয় কাৰণ নাটক আৰম্ভ হৈ গ'ল ইহঁতে গতিকে ইয়াত বেছি সময় থকাটো সম্ভৱ নহয় সোনকালে খাব লাগে আৰু যাব লাগে এনেকৈ ভাবি মই য'ত খোৱা লোৱাৰ যোগাৰ কৰিছে মই পোনে পোনে সেইফালে গ'লোঁ সেইফালে গৈ থাকোঁতে এজনী ছোৱালী সেইফালৰ পৰা আহি আছিল ছোৱালীজনীয়ে মোক খুন্দা মাৰি দিলে অৱশ্যে মই গম নাপাওঁ মই খুন্দা মাৰি দিলে তাই খুন্দা মাৰি দিলে মই আজিলৈ গম নাপাওঁ কিন্তু আমি খুন্দা খালোঁ আৰু ছোৱালীজনী একদম খঙত নিখৰ্মা তাই একদম মোক পূৰা ইংলিছত গালি দিব ধৰিলে আৰু মেট কেঞ্চি তাৰপিছত মইতো ইংলিছ ভালকৈ বুজিয়ে নাপাওঁ মই বোলো যিটো জানো মই বোলো সেইটোৰে তাইক সন্তুষ্ট কৰিলোঁ মই বোলো য়েছ তাই ক'লে আই মেট মই বোলো য়েছ মানে কি পাগল গৈছে এনেকৈ কৈ তাইক গুচি গ'ল আৰু মই এইবিলাক যোৱা কথা গ'ল মই হাতত দিছিলে খোৱা বস্তু লৈ আছিলোঁ এনেতে দেখিলোঁ মোৰ বন্ধু এজনে অলপ দূৰত ডিজেত ডেন্স কৰি আছে একদম তামাম ডেন্স কৰি আছে সি তাৰপিছত মই ভাবিলোঁ ই কিবা গণ্ডগোল লগাব ইয়াতে সোনকালে খাব লাগে আৰু যাব লাগে মই ভাবি থাকোঁতে দেখিলোঁ সি ডেন্স কৰি কৰি মানুহ এজনীক ইমান জোৰে খুন্দা মাৰি দিলে মানুহজনী বহুত সময়লৈ এনেকৈ আছে নাচি আছে ৰ'ব পৰা নাই আৰু যেতিয়া কণ্ট্ৰললৈ আহিছিল যে তেতিয়া মানুহজনীয়ে কৈছে কি তুমি ভাইটি তুমি কোনটো ফালৰ পৰা সি কৈছে মই চিপাঝাৰ ফালৰ পৰা তাৰপিছত মানুহজনে ক'লে মই সেইটো সোধা নাই তুমি দৰাৰ ফালৰ নে কইনাৰ ফালৰ ক'লে কি মই কইনাৰ ফালৰ সেইখন কইনাৰ বিয়া আছিল কইনাৰ ফালৰ মই কইনাৰ মোমায়েকৰ ল'ৰা আৰু মানুহজনী আছিল কইনাৰ একমাত্ৰ মামীয়েক লগে লগে কইনাৰ মামীয়েকে একদম পূৰা স্পীডত সেইফালে গৈছে মই অলপ ক'ত যায় মানুহজনী গৈ দেখিছোঁ অলপ দূৰত এজন মানুহে চোলাত এনেকৈ খামুচি ধৰিছে আৰু মানুহজন আছিল কইনাৰ মোমায়েক অৰ্থাৎ মানুহজনীৰ গিৰিয়েক মানুহজনে টানি লৈ আহিছে বন্ধুজনৰ ওচৰলৈ আহি পেলাই কৈছে মানুহজনক কৈছে ক এতিয়া ই দেখোন কৈ আছে কইনাৰ মোমায়েকৰ ল'ৰা তই মই গম নোপোৱা কাৰ ক'ত বিয়া পাতিছোঁ সেনেকৈ কোৱাৰ লগে লগে সি ভাবিলে মই এতিয়া খতম এনেকৈ ভাবি সি একে দৌৰি আহি এখন ডেস্কৰ তলত সোমাল মই য'ত খোৱা বস্তুবিলাক লৈ আছিলোঁ তাৰ ওচৰতে এখন ডেস্ক আছিল তাতে সোমাল আৰু তাক বিচাৰি বিচাৰি আহি অলপ পিছত মানুহবিলাক মোৰ ওচৰ পালে আহি কইনাৰ মোমায়েকৰ তই কোন আকৌ মোৰ হাতত আছিল লিষ্টখন মই বোলো ৱেইটাৰ আপোনাৰ শুশ্ৰূষাত মই এনেকৈ কৈ থাকোঁতে ক'ৰ পৰা মই যে খুন্দা খোৱা ছোৱালীজনী আহি গ'ল তেতিয়া খুন্দা খোৱা ছোৱালীজনী আহি পেলাই ক'লে মই ইয়াক তেতিয়াও সেই ল'ৰাজনৰ লগত দেখিছোঁ একেলগে আহিছিল আগৰ পৰাই মোৰ সন্দেহ হৈ আছিল এনেকৈ কোৱাৰ লগে লগে মোমায়েকে ক'লে কি ভালে ভালে ক সি ক'ত আছে যদি আমি বিচাৰি উলিয়াব লাগে তেতিয়া কথাটো বেয়া হ'ব তেতিয়া মই ক'লোঁ যে শুনক লাগিলে বন্ধুত্বৰ নামত মই জান দি দিম তথাপি নকওঁ যে বন্ধুজন ডেস্কৰ তলত আছে আৰু মনটো কোৱা নাই না মোৰ জান দি দিম বুলি তাৰপিছত তাক ডেস্কৰ তলৰ পৰা উলিয়াই আনিয়ে আমাৰ ভাগ্যখন ইমান ভাল আছিল সেই মুহূৰ্ততে আহিল দৰা ঘৰীয়া আৰু লগে লগে মানুহবিলাক ব্যস্ত হৈ গ'ল আমি বোলো এক গ'ল্ডেন চান্স আমি ইয়াৰ পৰা পলাব লাগিল খোৱা লোৱা বাদ আৰু এনেকৈ ভাবি আমি সেই দুজন বন্ধু পলাই আহি ৰুমত শুই থাকিলোঁ খোৱা লোৱা বাদ আৰু বাকী কেইজন ক'ত গ'ল এতিয়ালৈ মই গম পোৱা নাই
এতিয়ালৈ গম পোৱা নাই ক'ত গ'ল সিহঁত সেইদিনাৰ পৰা আমি ভাবিছোঁ যে কেতিয়াও আমি এনেকৈ বিয়া খাব নাযাওঁ কমচে কম মই ভাবিছোঁ যে সেইকেইজন বন্ধুৰ লগত মই একদম বিয়া খাব নাযাওঁ একদম